Yo, so guys, কেনে খবৰ একদম মজা মজা এই আমি চাই আছো সকলোকে স্বাগতম জনাইছোঁ ৰাতিপুৱা একদম ব্লগটো আৰম্ভ কৰিছোঁ আৰু সকলোকে গুড মৰ্ণিং জনাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আজি এটা ডামাকাৰ ব্লগ হ'বলৈ গৈ আছে আপোনালোকে একদম শেষলৈকে ভিডিঅ'টো চাই থাকিব আৰু মই এতিয়া বৰ্তমান আহিছোঁ গুৱাহাটীৰ পৰা আজি কলেজত যাম কলেজত আমাৰ আজি ভাইভা আছে তো একদম লাষ্ট দিন কলেজৰ তো আজি এটা ভিডিঅ' এটা বনাওঁ আৰু এতিয়া চাওক চুলি দাড়ি কেনেকৈ ডাঙৰ হৈছে এতিয়া কাটিব এই চিলঙত খোলা পাইছোঁ ৰাতিপুৱা দাদা কৈছে 2 মিনিট মান ৰখা চুলিটো কাটি লওঁ তো ভিডিঅ'টো একদম চাই থাকক চুলিখিনি কাটি গা পা ধুই কলেজত লৈ যাওঁ আপোনালোকক তো ভিডিঅ'টো একদম চাই থাকক গাইজ মই বহি চুলি কাটিবলৈ চুলি আপোনালোকে কমেণ্ট কৰি জনাবচোন কেনেকৈ কাটিংটো হয় কাটাৰ পিছত জনাব এতিয়া জাষ্ট বহিলোঁ আৰু এতিয়া জাষ্ট খুলিছে জানে এতিয়া আমি বহিলোঁ চুলিখিনি কাটি গা পা ধুই একদম কলেজত যাওঁ আপোনালোকে কিন্তু ভিডিঅ'টো শেষলৈকে চাই থাকিব পানীলৈ চুলি কাটি দিলোঁ এয়া চাওক আৰু মই চুলি কাটিটো পানী কাটি বুলিয়েই কয় পাইপটো তাৰো হ'ব লাগিব আৰু এতিয়া ঘৰলৈ গৈ আছোঁ ঘৰত গৈ গা পা ধুই কলেজত লৈ গৈছোঁ তো একদম ভিডিঅ'টো শেষলৈকে চাই থাকিব তো এতিয়া যাওঁ ঘৰলৈ আহি গা পা ধুই একদম পূৰা ৰেডি হৈ গ'লোঁ আৰু এতিয়া যাম কলেজ তো একদম চাই থাকোঁ ভিডিঅ'টো শেষলৈকে তো বলক কলেজত চ' ফ্ৰেণ্ডছ এয়া মোৰ আগৰ এটা ভিডিঅ'টো আপোনালোকে দেখাই পাইছিলে সুজিতাক লৈ যাবৰ কাৰণে ৰখি আছোঁ এয়া মালবস্তি আহি পাইছোঁ আৰু অকণমান পিছত গৈ মোৰ কলেজখন পাম আৰু আপোনালোকে আজি চাব আজি কি হয় আজি লাষ্ট দিন একদম বহুতো মিছ কৰিম আৰু কিজানি কলেজৰ ভিডিঅ' নাপাব কিন্তু বেলেগ ভিডিঅ' পাব আৰু ভিডিঅ'খিনি মোৰ ভিডিঅ' কেনেকুৱা হয় নিশ্চয় কমেণ্ট কৰি জনাব আপোনালোকে সকলোকে তো এয়া চাওক মই ৰখি আছোঁ তো ব্লগ আগলৈ চ' ফ্ৰেণ্ডছ ফাইনেলি আহি গ'লোঁ মায়াং বজাৰ আৰু মায়াং বজাৰ আহিছোঁ এটা মাৰ্কাৰ নিব লাগিব যিহেতু আজি মাৰ্কাৰ দৰকাৰ হ'বই আপোনালোকে গমে পায় আৰু ভাবিছোঁ মেমক যিহেতু আজিৰ পৰা কলেজ নাহোঁ মেমক কিবা এটা বস্তু দি যাওঁ তো কিবা এটা ল'ব আহিছোঁ চাওক কি লওঁ আপোনালোকে দেখাই আছোঁ তো চাই থাকক ভিডিঅ'টো চ' ফ্ৰেণ্ডছ এয়া চাওক ফাইনেলি গিফ্ট দুটা লৈ ল'লোঁ মেমৰ কাৰণে আপোনালোকে দেখা পাৰে কি ল'লোঁ আৰু এতিয়া বৰ্তমান আছে মই মায়াং বজাৰ এতিয়া যাম কলেজত আৰু চুইটাও কিবা লৈ আছে চুইটাই ঘৰৰ পৰা লৈ আহিছে আৰু এতিয়া এটা মাৰ্কাৰ ল'ম আৰু যামগৈ ডাইৰেক্ট কলেজলৈ তো ভিডিঅ'টো চাই থাকক আৰু এতিয়ালৈকে মোৰ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকত গৈ চালে পেজটো ফ'ল' কৰি দিব তো চাই থাকক এয়া চাওক গিফ্ট লৈ ল'লোঁ এয়া মাৰ্কাৰ লৈ ল'লোঁ দুটা আৰু আজি একদম বহুতো ভাল লাগি আছে এতিয়া মায়াং বজাৰত একদম শান্তশিষ্ট মায়াং বজাৰখন একদম শনিবাৰে আৰু মংগলবাৰে হয় আৰু এইপিনে চাওক সুজিতাই কিবা লৈ আছে আৰু সুজিতাই কিবা লৈ আছে তো চাওক চ' ফ্ৰেণ্ডছ এয়া চাওক ফাইনেলি আহি গ'লোঁ মই পৰা কলেজখন আৰু এয়া চাওক মোৰ বান্ধৱী আৰু এতিয়া একদম সন্মুখৰ গেটত আছোঁ আৰু এতিয়া ভিতৰত সোমাই যাওঁ তো বলক এয়া আমাৰ ককাই বহি আছে বেয়া চাব নাপাব দেই আৰু এয়া চাওক মেমৰ কাৰণে কিবা এটা লৈ আহিলোঁ সৰুকৈ উপহাৰ যিহেতু ইমান দিন পঢ়িলোঁ এইখন কলেজত ন তো ভালে আছে ন ফাইনেলি কলেজৰ ভিতৰত সোমাই গ'লোঁ আৰু একদম চাওক না কলেজখন কি ধুনীয়া লাগি আছে যিহেতু বৰষুণ দিছিলে আৰু একদম পূৰা চাফ চিকুণ আৰু এইপিনে চব মোৰ বান্ধৱী কেইজনী বহি আছে আপোনালোকে দেখাই আছোঁ ইয়াত চাওক না একদম কি শান্তশিষ্ট বহি আছে কেনে এয়া চব বহি আছে হাই কৈ দি লিজা এয়া লিজা মনু কেনে খবৰ কেনে ভাল এইটো কি আনিলে কি খবৰ মিষ্টি খাব লাগিব এই খোজোতে আৰু এটা খবৰ আছে এয়া বন্তিৰ সৰু বন্তিজনে 6টা লেটাৰ মাৰিছে তো আজি একদম ডাঙৰকৈ পাৰ্টি দিওঁ পাৰ্টি
লগৰ গোটেইখিনি আহিলে এয়া লক্ষীকান্ত ভাই কেনে খবৰ আজি আজি ভালে লাগিছে বহুত দিন পিছত লগ পালো তোমাৰ চোলাটোৰ অৱস্থা নাই দেখোন আজি আমাৰ চাইছে ষ্টাৰ মাৰ্ক এতিয়া গৈ আছোঁ ওপৰলৈ তো চাই থাকোঁ এতিয়া গৈ আছোঁ তাঁতফলত মেমক গৈ সুধিম মেমে কৈছোঁ 10টা বজাত হ'ব বহুত মিছ কৰিম কেনে কেনে মজা ওপৰলৈ কেনেকৈ হাল্লা আৰু নাজানো কেতিয়া আহি মাজে মাজে আহিব লাগিব যিহেতু এখন কলেজত আজি একদম পালি দিম আজি কিন্তু একদম পালি দিম আহি গ'লো ওপৰত ওপৰত আহি গ'লো আৰু এইপিনে চবে চাক না ওপৰৰ পৰা আছে ফুল বাগিচাত দিব লাগে দেই মানে সদায় আহি দিবা এই আৰু এজন আহি আছে এনেকৈ কৰিব লাগে আজিৰ পৰা কোনে দিব আৰু এই প্ৰত্যেক দিন কিন্তু আহি চুইচটা দি যায় কিন্তু আজিৰ পৰা আৰু চাগে দিয়া 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 সেয়া চাওক কিমান কষ্ট কৰি আছে আৰু লগৰকেইটা পূৰা লেভেল মজা हाँ एकदम मजा 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 লগাই ল ভাল লাগিব অৱস্থা কি হৈছে আৰু চবে একদম দেখিছে একদম আৰু মেমে চিগনেচাৰ মাৰিছে আৰু কবিতা মেম তোমাৰ পিছত বাইবা চলি আছে আৰু বাইবাৰ পিছত আমি চাওঁ ক'ৰবাত যাব ইচ্ছা আছে আৰু দেখাই পালে আপোনালোকে কি কি কৰিলোঁ আৰু বহুত মিছ কৰিম আজি লাষ্ট দিন চাওক না চবে ফটো চটো মাৰা চবে বিজি চ' গাইজ কেনে খবৰ একদম
মজা 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 লাগিছে এই চাক না একদম উপৰৰ পৰা দেখাই আছে আপোনালোকে মজা মজা সো এতিয়া আহি গ'লো তলত আহি এতিয়া ফটোশ্বুট কৰিম আৰু ছাৰ মেম আহি আছে যিহেতু আজি লাষ্ট এতিয়া ফটো উঠিব লাগিব আৰু ফটো উঠাৰ কাৰণে সকলোৱে খাৰী পাতি বহি আছে এতিয়া ফটো মাৰিম আৰু একদম তলত আহি গৈছে চাওক আৰু আপোনালোকে চাইছে আপোনালোকে আজি কেনেকৈ হৈছে আৰু এয়া চাওক না এতিয়া ছাৰ মেম আহিব আৰু চবে ফটো উঠিম আৰু একদম খাৰী পাতি বহি আছে এয়া চাওক না আৰু এতিয়া ফটো মাৰিছে চাই লওক এয়া চাওক কি লাগিব খেচাৰী নেকি খেচাৰী লাগিব নেকি খেচাৰী কাৰণে বহিছে চব কি মাংস লাগে না সব ফটো চটো উঠি ল'লোঁ এয়া চাওক সকলোৱে ফটো উঠিলোঁ মেমৰ লগত আমিও উঠিলোঁ আৰু ফটো উঠি কিনে এতিয়া মেমে আৰু ছাৰে মিলি আমাক আজি যিহেতু আজি লাষ্ট দিন তো এটা পেকেট লাঞ্চৰ আয়োজন কৰিছে অকণমান পিছত আমি গৈ খাম কিবা আনিছে ছাৰে যিহে কোৱা ছাৰে মৰমতে খুৱাই আছে তো আমি খাম অকণমান পিছত পেকেট লাঞ্চ আনিছে তো আমি খাম আৰু এতিয়া ফটো উঠিলোঁ আৰু এয়া চাওক কলেজৰ একদম ভিতৰত আছোঁ মই আৰু আজিৰ পৰা চাগে কলেজৰ ভিডিঅ' নাপাব যিহেতু কলেজ আজিৰ পৰা একদম সমাপ্ত বহুতো মিছ কৰিম এখন মায়ং আঞ্চলিক কলেজ তো আপোনালোকে ক'ব কেনেকৈ লাগিছে আজিৰ ভিডিঅ'টো চাই নিশ্চয় কমেণ্ট কৰি জনাব আৰু এতিয়ালৈকে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপুনি ছাবস্ক্ৰাইব কৰি দিব তো কেনে পাইছে ভিডিঅ'টো নিশ্চয় জনাব আৰু এয়া চাওক না কি ধুনীয়া এটা পৰিৱেশৰ মাজত আজি আৰু ভিডিঅ'টো বনাই বহুতো ভাল লাগিছে আৰু এতিয়া চাওক না চোলাৰ অৱস্থা চাওক আৰু এয়া নৱগত কেনে লাগিছে আজি বহুত ভাল লাগিছে একদম মজা আৰু চাওক না গৰমৰ বতৰ মৌচুমী কিবা কোৱা কেনেকুৱা মিছ কৰিম ন আৰু চ' এতিয়া সকলো গৈ আছে কেণ্টিঙত গৈছে অলৰেডি মই গৈ আছোঁ পিছে আৰু এইপিনে দুজনী আছে এতিয়া কিবা আনিছে গৈ চাওঁ মেমে আৰু এতিয়া খাম গৈ তোমাক আগতে মোক দি দিবা যে মোক ভোক লাগিছে ইমান ফটো মাৰিছে মই কিন্তু নোখোৱাকৈ আহিছোঁ হা নোখোৱালে মানে জমেটি নাখা জমেটিটো মোক দি দিব আৰু এতিয়া চবে মই হেৰিটো চিঙৰাটো নিদিওঁ কিন্তু হেৰি চাহটো দিওঁ হয় চাহ দি দিব আৰু এতিয়া ভিতৰত চবে সোমাই গ'ল এতিয়া মই সোমাই গৈ আছোঁ আৰু এইটো চাহটো হৈছে আমাৰ কেণ্টিন একদম স্পেচিয়েল কেণ্টিন হয় তোৰ বাকতো দি দিবি দে মোক দিবি না আহি গ'লোঁ কেণ্টিনত ৱাও চবে বহি আছে কি দিলে অঁ ঠিক আছে অ' বা জাগাই নাই দেখোন চব বহিছে বহ এইপিনে চবে বহি গ'ল মোৰ জেগা ক'ত চাহ দি আছে এইটো চাহ বা পাহি গ'লা নেকি এইটো চিঙৰা দি দিয়া দিবা না কেনে কলেজৰ লাষ্ট অঁ দিনত আজি আমাৰ এইটো কেণ্টিঙত কিনে খানা দিছে ছাৰে মেমে দিছে ন অঁ এইটো বহুত মজা আৰু এইখন হৈছে আমাৰ কেণ্টিন একদম কেণ্টিন চব বস্তু পোৱা যায় ন এভেইলেবল একদম পৰঠা চিঙৰা মিষ্টি সোৱাদ ভাল লাগিছে চ' ফ্ৰেণ্ডছ ফাইনেলি আহি পালোঁ বিশ্বজিৎ দোকান আৰু ভাবিছিলোঁ কলমপাৰাতে যাম কিন্তু লগৰ বান্ধৱীজনে মানা কৰিছে সেইকাৰণে যোৱা নাই আৰু চাওক ন বেষ্টটো তো এটা ভাবিছোঁ ঠাণ্ডা খাই লওঁ ঘৰত আহি গ'লোঁ আৰু ভিডিঅ'টো কেনে পাই নিশ্চয় কমেণ্ট কৰি জনাব আৰু বহুত দিনৰ মূৰত বিশ্বজিৎ দোকানত আহিছোঁ আৰু আজি নাযাওঁ আজি ঘৰতে থাকিম তো কাইলৈ আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত আহি আছোঁ তো আজিৰ কাৰণে বা